হয় চাওক, ৰাজ্যত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে চলি থকা ভোটাৰ তালিকাৰ যি বিশেষ পুনৰীক্ষণ স্পেচিয়েল ৰিভিজন প্ৰক্ৰিয়াৰ দ্বাৰা যে আচলতে অসমৰ লাখ লাখ সংখ্যালঘু মুছলমান প্ৰকৃত বৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বিভিন্ন ধৰণৰ ভুৱা আপত্তিৰ জৰিয়তে কৰ্তন কৰিবলৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ জল পটপট হৈ পৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ফৰ্ম 7ৰ সাংঘাতিক ধৰণে অপব্যৱহাৰ কৰি এটা নিশাৰ ভিতৰতে একোজন ব্যক্তিৰ জৰিয়তে সেই ব্যক্তিজনৰ জ্ঞাতে বা অজ্ঞাতে একোজন ব্যক্তিৰ নাম চহী ব্যৱহাৰ কৰি সহস্ৰাধিক আপত্তি দাখিল কৰা হৈছে। আৰু সেই ব্যক্তিজনৰ লগত কোনো ধৰণৰ কথা বতৰা পৰ্যন্ত মানে অনুষ্ঠিত কৰা হোৱা নাই। আনকি আপোনালোকে দেখিবলৈ পাব যিজন ব্যক্তিৰ জৰিয়তে আপত্তি দাখিল কৰা হৈছে সেই ব্যক্তিজনে এই বিষয়ে অৱগত নহয় বুলি ইতিমধ্যে বিভিন্ন আৰক্ষী থানাত গোচৰ পৰ্যন্ত ৰুজু কৰিছে। তো এইখিনি কথা স্পষ্ট হৈ পৰিছে যে আজিৰ তাৰিখত অসমত যি স্পেচিয়েল ৰিভিজন চলি আছে, দিছ ইজ নট স্পেচিয়েল ৰিভিজন, এয়া হ'ল পলিটিকেল ৰিভিজন বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া স্পন্সৰ্ড বাই বিজেপি গভৰ্ণমেণ্ট। আৰু এয়া সাংঘাতিকভাৱে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি। আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ হৈছে, আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেনেকুৱা এক সময়তে আজি 24 জানুৱাৰী তাৰিখে BTCৰ অন্তৰ্ভুক্ত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ ইকৰাবাৰী, ধূপগুৰি আদি গাঁৱত কেইবা শতাধিক সংখ্যালঘু মুছলমান প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে আজি অবজেকশ্যনৰ জাননী জাৰি কৰা হৈছে। অৰ্থাৎ সেই নাগৰিকসকলৰ বিৰুদ্ধে, সেই ভোটাৰসকলৰ বিৰুদ্ধে অজ্ঞাত কিছুমান ব্যক্তি, অচিনাকি কিছুমান ব্যক্তিৰ জৰিয়তে আপত্তি দাখিল কৰা হৈছিল। আৰু অহা 27 জানুৱাৰীত সেই ভোটাৰসকলক, প্ৰকৃত ভাৰতীয় বৈধ ভোটাৰসকলক ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানিৰ বাবে উপস্থিত হ'বলৈ আজি 24 জানুৱাৰী তাৰিখে জাননী জাৰি কৰা হৈছে। সাংঘাতিকভাৱে এয়া একোজন ভাৰতীয় নাগৰিকৰ গণতান্ত্ৰিক মৌলিক অধিকাৰৰ প্ৰতি ভাবুকি। আৰু আজিৰ তাৰিখত আপোনালোকে কেনেকৈ এজন নাগৰিকক 24 জানুৱাৰীক জাননী জাৰি কৰা হৈছে, 27 জানুৱাৰীত সেই মানুহজন কেনেকৈ আহি সেই শুনানিত উপস্থিত হ'ব? কাৰণ যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে, যিসকলক জাননী জাৰি কৰা হৈছে ওদালগুৰি জিলাত, সেইসকল ব্যক্তিৰ অধিকাংশ ব্যক্তি বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছে। তো আমি এইখিনি কথা স্পষ্ট হৈ পৰিছে যে এনেকুৱা ধৰণৰ যিটো ডিউ প্ৰচেছ অনুসৰণ নকৰাকৈ যি স্পেচিয়েল ৰিভিজন চলিছে, এই স্পেচিয়েল ৰিভিজন আজিৰ তাৰিখত অসমৰ সংখ্যালঘু মুছলমান ভোটাৰসকলক বা যিসমূহ ভোটাৰে বিজেপিৰ পক্ষত ভোট দিয়াৰ সম্ভাৱনা নাই, সেইসকল ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা একপক্ষীয়ভাৱে কৰ্তন কৰি সেই ব্যক্তিসকলক অবৈধ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এক ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। আৰু এই ষড়যন্ত্ৰৰ জৰিয়তে বিজেপিয়ে আগন্তুক দিনত আকৌ এবাৰ 2026 চনৰ এই বিধানসভা নিৰ্বাচনত তেখেতসকল অৱতীৰ্ণ হ'ব হৈ আকৌ এবাৰ চৰকাৰ গঠন কৰিব বিচাৰিছে। আমি ABMC স্পষ্টকৈ কৈছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা স্বতন্ত্ৰ সংস্থা। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল কামিয়াৰ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজে আজিৰ তাৰিখত বিজেপিৰ পলিটিকেল টুল, ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ হৈ সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ যিটো মূল গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে। আমি ABMC স্পষ্টকৈ কৈছোঁ, BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াকো আমি দাবী জনাইছোঁ শীঘ্ৰে তেখেতে সামগ্ৰিকভাৱে BTC অঞ্চলৰ মুছলমান ভোটাৰসকলৰ বিৰুদ্ধে যি ভুৱা আপত্তিসমূহ দাখিল কৰা হৈছে এই বিষয়ত হস্তক্ষেপ কৰিব লাগে। আৰু যিসমূহ ভোটাৰে আজি তেখেতক BTC চিফ বনাইছে, সেইসকল ভোটাৰৰ তালিকাৰ পৰা যাতে কোনো নাম কৰ্তন হ'ব নোৱাৰে, সেই ক্ষেত্ৰত তেখেতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ABMC দাবী জনাইছোঁ। এনেকৈ BTC অঞ্চল তথা অসমৰ সাধাৰণ খাতি খোৱা মুছলমান ভোটাৰক এনেকৈ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ বিৰুদ্ধে সমগ্ৰ BTC অঞ্চলত, সমগ্ৰ অসমৰ ৰাজপথত ABMCৰ নেতৃত্বত জংগীতকৈ জংগী গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। প্ৰয়োজনত এই সামগ্ৰিক ব্যৱস্থাটোৰ বিৰুদ্ধে আমি আইনৰ দ্বাৰস্থ হ'বলৈ ইতিমধ্যে আমি বিলোচনা কৰিছোঁ। মূল কথা এটাই, কোনো কাৰণতেই প্ৰকৃত ভাৰতীয় মুছলমান নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ দিয়া নহ'ব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজকে বিজেপিৰ ৰাজনৈতিক সঁজুলিলৈ পৰিণত নকৰি স্বচ্ছ নিকাভাৱে এই সমগ্ৰ ব্যৱস্থাটো আগবঢ়াই লৈ যাবলৈ আমি দাবী জনাইছোঁ। এয়া যে স্পেচিয়েল ৰিভিজন নহয়, এয়া হ'ল অসমৰ সংখ্যালঘু মুছলমানসকলক ৰাষ্ট্ৰহীন বা ভোটাৰলেছ নাগৰিকত পৰিণত কৰাৰ এক ৰাজনৈতিক কাণ্ড কাৰখানা। আৰু এই কাণ্ড কাৰখানাৰ বিৰুদ্ধে জংগীতকৈ জংগী প্ৰতিবাদ হ'ব।